মই বাবুল আজি এটা সঁচা কাহিনী লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ। কাহিনীটো হৈছে বিহাৰত এজন ডক্টৰ আছিলে। ডক্টৰজনৰ নাম আছিলে অৰবিন্দ কুমাৰ সিং। সেই ডক্টৰজনে চাকৰি জীৱনৰ পাতনি মেলিছিল নালন্দাৰ সন্দীপ। তেখেতে ডক্টৰ পাছ কৰাৰ পিছত চাকৰিত যোগদান কৰিছিলে আৰু তেতিয়া তাত নিতৌ তেখেতে ৰোগী চাইছিলে আৰু তেখেতে যোনখন হস্পিটেলত ৰোগী চাইছিলে তাত ৰোগীৰ পুৱাৰ পৰা গধূলিলৈকে পুৰা লাইন লাগি থাকে ৰোগীৰ। তাৰপিছত সেই ৰোগী চাই থাকোঁতে তেখেতৰ মগজুলৈ এদিন হঠাৎ এটা চিন্তা আহিছিলে যে জীৱনত মানুহে টকাটো বহুত ঘটি ল'ব পাৰে, কিন্তু আনক সহায় কৰাটোহে আচল কথা। তেওঁ সেইকাৰণে টকা ঘটাতকৈ বেছি এইটো বস্তুৰ ওপৰত গুৰুত্ব দিছিলে যে আনক কিদৰে সহায় কৰিব পাৰি, সেই কথাটোৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে। আৰু তাৰ পাছত তেওঁ চাকৰিৰ পৰা ট্ৰান্সফাৰ হৈ পেলাই পাটনাত আহিলে আৰু পাটনাত তেওঁ চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট হ'ল। ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তাতে পাটনাত চাকৰি কৰি থকা অৱস্থাতে এখন তেওঁ নিজে ক্লিনিক খুলি লৈছিলে আৰু ক্লিনিকখনত প্ৰথমতে মানুহ অহা নাছিলে ইমান বেছি, আৰু পিছত লাহে লাহে মানুহ বাঢ়িব ধৰিলে। তেখেতে চাকৰিত তেতিয়া পাটনাত চৰকাৰী হেৰিটো চাকৰি কৰি আছিলে, সেইবাবে হয়তো তেখেতে ক্লিনিকত খুব সময় কম দিছিলে, তেতিয়া এঘণ্টামান দিছিলে। আৰু পিছত যেতিয়া তেওঁ চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট হ'ল তেতিয়া তেওঁ ক্লিনিকত নিতৌ 24 ঘণ্টা সময় তেখেতে নিজৰ ক্লিনিকত সময় দিব ল'লে। লাহে লাহে তেখেতৰ তাত পেচেণ্টটো বাঢ়িলে আৰু তেখেতৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল তেখেতে মাত্ৰ আজিৰ পৰা 25 বছৰ আগৰ পৰা আজিলৈকে তেখেতে মাত্ৰ 25 টকাতে ৰোগীক চিকিৎসা কৰি আছে। এখন বাতৰি কাকতত পঢ়িছিলোঁ বিহাৰৰ দৈনিক ভাস্কৰ বুলি, আৰু তাৰ সাংবাদিকে গৈ পেলাই যেতিয়া তেখেতক সুধিলে যে আপুনি ইমান কম পইচাত ৰোগীক চায়, কিন্তু তেওঁ বুলি আপুনি 25 টকাটোনো কিয় লয়, এনেওতো পইচা নলয়, 25 টকা লয়, সেই 25 টকাটোনো কিয় লয়? তেতিয়া ডক্টৰ অৰবিন্দ কুমাৰ সিঙে উত্তৰ দিছিলে যে যদি মই একেবাৰে বিনামূলীয়াকৈ চাওঁ হয়তো ৰোগীয়ে বা ৰাইজে ভাবিব পাৰে যে হয়তো তেখেতৰ চিকিৎসা ভাল নহয়, তেখেতৰ ওচৰত গৈ পেলাই হয়তো ৰোগী ভাল নহ'ব, একেবাৰে বিনামূলীয়াকৈ চাই, সেইকাৰণেহে মই 25 টকাটো লওঁ। আৰু কৈছিলে যে কোনোবা এনেকুৱা যদি দৰিদ্ৰ লোক আহে যাৰ 25 টকা দিব পৰা ক্ষমতা নাই, তেতিয়াহ'লে সেইসকলক মই বিনা পইচাত চিকিৎসা কৰোঁ। দৈনিক ভাস্কৰত প্ৰকাশ পোৱাৰ পাছত গোটেই ভাৰতবৰ্ষত তেওঁ এখন চিনাকি মুখ হৈ পৰিছিলে, আৰু বৰ্তমান গোটেই ভাৰতবৰ্ষই কিন্তু ডক্টৰ হিচাপত ডক্টৰ অৰবিন্দ কুমাৰ সিঙক চিনি পায়। আৰু তেখেতকো মোৰ তৰফৰ পৰা অসমবাসীৰ তৰফৰ পৰা শতকোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে সকলোকে কওঁ যে আমি সকলোৱে এনেকুৱা এটা কৰ্ম কৰিব লাগে যিটো কৰ্ম যাতে গোটেই পৃথিৱীয়ে যাতে আদৰ্শ হিচাপে লৈ পেলাই আমাৰ কৰ্মটোক ফ'ল' কৰি পেলাই তেখেতসকলেও তেনেকুৱা কৰ্ম কৰিবলৈ চেষ্টা কৰে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই প্ৰয়াস কৰিছোঁ এনেকুৱা ধৰণৰ সত্য কাহিনীবিলাক সকলোৰে মাজত প্ৰচাৰ কৰিম। মোৰ নতুন এটা ইউটিউব চেনেল খুলিছোঁ। ইউটিউব চেনেলটোৰ নাম হৈছে অসম আমাৰ ৰূপহী। সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু পোষ্টবিলাক শ্বেয়াৰ কৰিব। ধন্যবাদ।